নমস্কাৰ, মই যোগেশ কাশ্যপ। উন্দোলাজাৰ জনপ্ৰিয় সংঘৰ আমন্ত্ৰণত অহা ৭-৮-৯ অক্টোবৰ ২০২২ তাৰিখে আমি থিয়েটাৰ ভাগ্যদেৱীয়ে তিনিখন খুব সুন্দৰ মনোগ্ৰাহী নাটক লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। স্থান হৈছে উন্দোলাজাৰ খেলপথাৰ আৰু নাটককেইখনৰ নাম মই এইখিনিতে উল্লেখ কৰি দিছোঁ। জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচিত আৰু পৰিচালিত মোক বিদায় দিয়া, জনপ্ৰিয় নাট্যকাৰ চম্পক শৰ্মাদেৱৰ পুষ্পা আৰু আমাৰ জনপ্ৰিয় যুৱ নাট্যকাৰ পৱনৰ বিদ্ৰোহিনী। গতিকে আপোনালোকৰ পূৰ্ণ সঁহাৰি কামনা কৰিছোঁ। এই তিনিখন সুন্দৰ মনোগ্ৰাহী নাটক চাবলৈ আপোনালোক প্ৰেক্ষাগৃহলৈ আহিব। ধন্যবাদ। তোৰ কলা অধ্যয়ৰ ঘিণ লগা তোমালোক প্ৰয়োগ কৰিবলৈ এইটোৱে প্ৰব্লেম। তোমালোক প্ৰয়োগীবোৰৰ এইটোৱে প্ৰব্লেম। ইমোশ্যনেল ব্লেকমেইল কৰা। ইমোশ্যনেল ব্লেকমেইল কৰা। মোক নোৱাৰিবা, কিন্তু মোক নোৱাৰিবা। মৰম যিমান দিব জানো, মৰম যিমান দিব জানো, ঘৃণাও সিমান কৰিব। ঘৃণাও সিমানেই কৰিব পাৰা। বুকুত গুৰিয়াই থৈ গৈছিলা তুমি। বুকুত গুৰিয়াই থৈ গৈছিলা তুমি। গৰুবোৰ চেলেঞ্জ হিচাপে ৰাখি থ'ব। সেই গুৰবোৰ মই চেলেঞ্জ হিচাপে ৰাখি থ'ম। চেলেঞ্জতেই মোৰ জন্ম, চেলেঞ্জতেই মোৰ জন্ম আৰু চেলেঞ্জেই মোৰ জীৱন। চেলেঞ্জ কৰিছোঁ মই তোমাক, চেলেঞ্জ কৰিছোঁ মই তোমাক। মৰম ভাল পোৱাৰ কাৰণে যিমান আমনি কৰিছোঁ, মৰম ভাল পোৱাৰ কাৰণে যিমান আমনি কৰিছোঁ, তাতকৈ বহুত বেছি আমনি কৰিম তাতকৈ ঘৃণাৰ বহুত বেছি আমনি কৰিম মই তোমাক ঘৃণাৰ বাবে। প্ৰিয়তমা নহয় তুমি মোৰ, প্ৰিয়তমা নহয় তুমি মোৰ। এতিয়া তুমি মোৰ বাবে এটা শত্ৰু হয়, শত্ৰু।